হানি সিঙৰ বাপেক আহিলে? কেতিয়া আহিলে আৰু ক'ৰ পৰা? কেতিয়া আহিলে মানে আজিয়ে দিনতে আহিলে। আৰু ক'ৰ পৰা আহিলে মানে এই ঘৰৰ পৰা আহিলে আকৌ। ঘৰৰ পৰা আহিলে বুলি গম পাইছো, কিন্তু দেউতাকে গম পালে কেনেকে যে হানি সিং ককা ঘৰত থাকে বুলি? কেনেকে গম পালে মানে আ খুটি তা খুটি তেনেকে ওলালেহি। আৰু বাপেকে বোলে হেৰুৱা দিন ধৰি তাক বিচাৰিয়ে ফুৰিছে। ফাইনেলি আমাৰ ঢেকিনপতা গাঁৱত তাক পাই গ'ল। এতিয়া পিছে বাপেকে তাক লগত ঘৰলৈ লৈ যাব নেকি? লৈ যাবতোন, ইমান দিনৰ মূৰত বাপেকে পুতেকক পাইছে। তাক লৈ গ'লেগে যে বেয়া লাগিব আকৌ, ইমান দিনে তাৰ লগত একেলগে থকা। বেয়াটো লাগিব আৰু এতিয়া কি কৰিবি, উপায়টো নাই। আমি যে কথাটো গম পাই দুইটাই দিনতে পাকটো মাৰি আহিলোগে, তইতো এতিয়াহে গম পাইছ। গৈচোন নহ'লে পাক এটা মাৰি আহোঁগে। এতিয়া যাম জানো, পঢ়িবলৈ হ'ল। একো নহয় বৈ, এদিন নপঢ়িলেতো একো নহয়। বাৰু বৈ তেতিয়াহ'লে গৈ আহোঁ। এতিয়া পিছে তহঁতৰ সি যামগে বুলি কৈছে নেকি বাপেকৰ লগত? ডাইৰেক্ট যাম বুলিয়ে কৈছে, কিয়নো সি হেৰুৱা দিন ধৰি তাৰ মাকে কান্দিয়ে আছে নহয়। হয় ভগৱানী, বাৰু হ'ব দিয়ক, এতিয়া ফোনটো ৰাখিছো দেই। কাইলৈ আপোনালোক আহিব। কাইলৈ খালি আকৌ আগবেলা আহিব দেই, মানে আমি 11টামান বজাত যাম। কি ক'লে? আহিম বুলি কৈছে কাইলৈ। মই যদি যোৱা কথা নোহোৱা হ'লে নাই, আৰু কেইদিনমান থাকিলেহেঁতেন, 3-4 দিনমান একেবাৰে কমকেও থাকিলেহেঁতেন। পয়া লগা, কাইলৈ নহ'লে আমাৰ লগত তয়ো যাবি নেকি? মই নেযাওঁ দেই লোকৰ ঘৰলৈ। লোকৰ ঘৰলৈ আকৌ, মোৰ ঘৰলৈহে কিবা। হ'লেও আৰু গ'লেও যাবি আকৌ, নহ'লে পয়া লগা হানি সিঙৰ ঘৰখন চাই আহিবিগে। মই যদি ইয়াৰ লগত যাওঁগে, আহিম কাৰ লগত? পিছত যদি ইয়াৰ দেউতাকে মোক ঘৰত থৈ নাযায়হি তেতিয়া কি হ'ব? পয়া লগা, ময়ো আহিমেই দেখোন। তেতিয়া আমাৰ দুইটাকে দেউতাই ইয়াত থৈ যাবহি আকৌ। মোৰ মনে ধৰা নাই দেই, ইমান জল্দি যে দেউতাই তোক ইয়াত থৈ যাবহি, তাতে এতিয়া গৰম বন্ধ। যদি নথহি তেতিয়া ভালহে আকৌ, বিন্দাছ আমি দুটা আমাৰ ঘৰত থাকি দিম আকৌ, পুৰা মস্তিছে। নাই গোটেই গৰম বন্ধৰ দিনকেইটা মই তহঁতৰ ঘৰত থাকি দিব নোৱাৰো। বাদ দে হ'ব দে, নালাগে যাব, তই বেছি কৰিলি। বাদ দে, নালাগে, তই বেছি কৰিলি, তই মুঠতে বাদ দে, হ'ব নালাগে বুলি কৈছো নহয় তোক যাব। নালাগে, তই নালাগে, হ'ব মই অকলে যাম, তই নগলেও হ'ব। নালাগে বুলি কৈছো নহয় তোক মই যাব। মই যাম বুলি কোৱাই নাই আকৌ, ইনে নালাগে কৈ আছে। ককাইদেউ গধূলি হ'লে মানে আপুনি একো নাখায় নেকি? মোক যে অকমান লাগে পাই। নাই মই একো নাখাওঁ, মই বিয়া পতাৰ পৰা চব বাদ দি দিলো। আগত ময়ো নাখাওঁ, ল'ৰাটো হেৰুৱাৰ পৰা টেনচনতে খাব ধৰিলো। তেতিয়া যে যি খালো আৰু এতিয়া যে এৰিবই পৰা নাই। গধূলি হ'লে মোক অকমান লাগেই। তেতিয়াহ'লে অকমান ওলাই যায় নেকি? আমাৰ ওচৰতে পাই গেলাটো। নাই ককাইদেউ, মই গেলাটো নাখাওঁ নহয়, ভালটোহে খাওঁ, ইংলিছটো। আমাৰ ইয়াত মুঠতে গেলা ভাল চব পাব। মুখখন বেয়া লাগিছে যদি ওলাই যায় নেকি? অকমান তিয়াই আহিব। বলক তেতিয়াহ'লে, আনটো মানে একো নাই। মই যদি অকমান মুখখন নিতিয়াও, তেতিয়া যে মোৰ ৰাতি ভালকে টোপনিয়ে নধৰে। ইকাতি কওঁতে ৰাতিপুৱাই যায়। হয়। কিছুমানে আকৌ চাদা এপালি বা চ'টটা নাখালে হাগিবই নালাগে নহয়। চবৰে যে ইচক চিন্তি বেলেগ বেলেগ আৰু। মোৰ আকৌ সেইবোৰ দিগদাৰ নাই, মোৰ এই টোপনিহে নধৰে অকমান মুখখন নিতিয়ালে। বলক তেতিয়াহ'লে, অকমান তিয়াই আহিব। এইজনেই নেকি হানি সিঙৰ দেউতাক? এইজনেই। কি হ'ল, সন্ধিয়াখন ক'ত যাও? আপোনালোকৰ ঘৰলৈকে যাওঁ। কাইলৈ বোলে হানি সিং যাবগে, তাকে বোলো পাক এটা মাৰি আহোচোন। যাবগে, কি কবি আৰু। একটো মই ইমান কৈছো, তাক বোলো নিব নালাগে, মোৰ ঘৰতে থৈ যাওক। এতিয়া কোনো পধ্যে নামানে। এতিয়া অকমান গেলা খাওঁ বুলি কৈছে, তাকে খুৱাই আনোগে। কি জানি খোৱাৰ পাছত মোৰ কথা মানেই বা। বাৰু তেতিয়াহ'লে ককা, আমি যাওঁ দেই আপোনাৰ ঘৰলৈ। হানি সিংহঁত ঘৰত আছে নহয়? আছে। সন্ধিয়াখন আৰু ঘৰত নাথাকি ক'ত যাব? আচ্ছা, আকৌ পিছে ইয়ালৈ আহিবি নাই?
আহিম কিয় নাহিম, ইয়াততো ভাই মোৰ স্কুল আছে। এতিয়া গৰম বন্ধ নাই, সেইবাবে ঘৰত অলপ দিন থাকি আহোঁগে। ঐ তোৰ দেউতাই পিছে কেনেকৈ গম পালে হয় তই এই ককা ঘৰত আছ বুলি? মোৰ দেউতাই মানে নাই, মই যেতিয়া হেৰাইছিলোঁ তেতিয়াৰ পৰা দেউতাই মোক বিচাৰিয়ে আছিলে, চবতে বিচাৰিলে। লাষ্টত এই ঢেকীনপতা গাঁও বাকী আছিলে, লাষ্টত মোক এই ঢেকীনপতা গাঁৱতে পাই গ'ল, তেনেকৈ পালে আৰু। আচ্ছা, কাইলৈ পিছে ঘৰলৈ কেইটামান বজাত যাবি? কেইটামান বজাত যাম মানে ঘৰতে ভগৱানীহঁত নাই নহয়, ভগৱানীহঁত কাইলৈ আহিব, তেওঁলোক অহাৰ পাছত যাম আৰু। নাই নবৌ, আমাৰ ঘৰজনীয়ে কাহানি বাই গাখীৰ দিবলৈ এৰিলে নহয়, এতিয়া যে আমাৰ ঘৰত গাখীৰ নাই। কেতিয়াবা জলপান খাবলৈ মন গ'লে ময়ো যে পেকেট গাখীৰকে কিনি আনো। পেকেট গাখীৰ খালে আকৌ এনেকুৱা গেছ হয়, মোৰ যে একদম পেট ফুলি যায়। সেইটো বাৰু হয়, পেকেট গাখীৰটো খালে অকণমান গেছ হয়। এতিয়া যে ধনিয়ামটো বেলেগ অকলশৰীয়া হৈ পৰিব আৰু নে কি কোৱা? কেলে পয়া লগা আছে নহয়। কেতিয়াবা সিও গুচি যাব ইয়াৰ পৰা মাকক লৈ, এতিয়া সৰু হৈ আছে বাবেহে আছে। সেইটো বাৰু হয়, ডাঙৰ হ'লেতো যাবগৈ চাগে। ধনিয়াম কাইদেউ ঘৰলৈ যায় নেকি? হানি চিঙিতাই ঘৰলৈ যাবগৈ নহয়, তাকে পাক এটা মাৰি আহোঁ। হয় নেকি, ব'লক তেতিয়াহ'লে ময়ো যাওঁ, পাক এটা মাৰিয়ে আহোঁ। সি গ'লেগৈ যে বেয়া লাগিব আকৌ ন, ইয়াত বহুত দিন থাকিলে নহয়। বেয়া লাগিবতোন, কিয় নালাগিব। তাক লৈ নাযাবগৈ আকৌ, সি এতিয়া আমাৰ ফেমিলি মেম্বাৰ নিচিনা হ'ল, তাক লৈ গ'লেতো আমাৰ বহুত বেয়া লাগিব। আৰে ভাইটি, নিজৰ ল'ৰাটোক আৰু মই এনেকৈ এৰি থৈ যাব পাৰোঁনে? ইমান দিনৰ মই তাক বিচাৰি পোৱা পাছতো। হ'লেও আৰু আমাৰ মুখখনলৈ চাই এৰি থৈ যাওঁ বুলি ক'লে এৰি থৈ যাব পাৰে? তোমালোকৰ লগত সি অলপ দিন থাকোঁতে তোমালোকে তাক এৰিব বিচৰা নাই। আমাৰ লগততো সি জন্মৰ পৰাই আছে, বছৰ ধৰি। আমিতো তাৰ মাক দেউতাক, তেনেকুৱাত কেনেকৈ এৰি দিওঁ? আকৌ পিছে তাক ইয়ালৈ কেতিয়া লৈ আহিব হয়? কেতিয়া লৈ আহিম মানে, আহিব আৰু মাজে মাজে ইয়ালৈ। ধুনু, তুমি তেওঁক ক'ব নোৱাৰিলা বুলি তাক ইয়াৰ পৰা লৈ যাব নালাগে আৰু, কাৰণ সিটো ইয়াৰ স্কুলত পঢ়ি আছে। ক'লো মন্দা, তেওঁক যে মই বহুত ক'লো। কোৱাটো বাদ দিয়া, কালি যে মই তেওঁক টেটুগুৰিলৈকে গেলাও খোৱালো, কি জানি মানে বা। নাই, নিচেকে নামানে। একো নাই দিয়া, সেইখনতো তাৰ নিজৰ ঘৰ, এদিনটো ভাই যাবতো লাগিবই। আৰু আকৌ কিবা ইয়ালৈ আহিব নহয়। ব'লা মন্দা, যাবলৈ হ'ল চাগে, আমি তাক বিদায় দিওঁগে। হানি সিং, তই পুৰা বেগ ভৰাই কাপোৰ লৈ ললি, আকৌ পিছে ইয়ালৈ উভতি আহিবি নাই হয়? আহিম আংকুল, কিয় নাহিম, 110% আহিম। আৰু এইটো বেগত অকল মোৰে কাপোৰ নাই, পয়া লগাৰো আছে। পয়া লগাও যাব মোৰ লগত। এতিয়া গৰম বন্ধ, আমাৰ ঘৰত গৈ দুইটাই পুৰা এনজয় কৰিম, মস্তি পুৰা এনজয়। এতিয়া পিছে তোৰ পঢ়া শুনাটো কি হ'ব? ইয়াতে কণ্টিনিউ কৰিবি নে তাত নাম লগাই ল'বি? নাই আংকুল, ইয়াতে পঢ়িম, তাত নাম নলগাওঁ। যদি তোৰ বাপেৰে তাত নাম লগাই দিয়ে তেতিয়া কি কৰিবি? মই দেউতাক ক'ম আৰু মই ঢেকীনপতা গাঁও স্কুলতে পঢ়িম, ইয়াতে পুৰা মজা। শুন, কি কৰিছ? আকৌ গৈ থাকো। গৈছো দেউতা, গৈছো, 1 মিনিট। তেতিয়াহ'লে আংকুল, ভগৱানী, নব, এইফালে আমাৰ পয়া লগা মাক, গৈ থাকো দেই। যা হানি সিং, ভালকে যাবি, আমাক পাহৰি নাযাবি, আকৌ ইয়ালৈ উভতি আহিবি। যোৱা হানি সিং। যা হানি সিং, বাপেৰ ঘৰলৈ, ধনিয়ামৰ ঘৰ এৰি থৈ
মাৰ ঘৰলৈ। I love you, uncle. बहुत 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 uncle আপোনাক বহুত miss you, বহুত love you. যা 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 ঘৰলৈ যাবলৈ ওলাইছো এতিয়া ঘৰলৈ যা ইছক চিন্তি নাকানিবি যা। আংকুল আমাৰ লগত নহলে এতিয়া আপুনিও বলক। ঐ নাই নাই এতিয়া মই যাব নোৱাৰো খেতি পথাৰৰ দিন তোৰ ঘৰত গৈ চেলেকি থাকিলে ইয়াত ৰোৱনী হালোৱা কোনে মেনেজ কৰিব। অকে আংকুল অকে I know I understand. পয়ালকা বই যা যা ভালকে যাবি দেই। হ'ব হ'ব আংকুল আপুনি নাকানিব আমি জলদি আহিম মই অতি সোনকালে কাম বেক কৰিম। সকলোকে বাই বাই দে বাই বাই। ব'লা দেউতা। ককাইদেউ গৈ থাকো দেই থাকক। জগগে গ'লগে আৰু বেচেৰাটো আকৌ এতিয়া ইয়ালৈ আহিব নাই। সি কৈছে বাৰু কাম বেক কৰিম বুলি। ঐ ধনিয়া মাও লগতে পয়া লগাক কেলে পঠিয়াই দিলি। ঐ তাকো লগ ধৰি লৈ গ'ল আকৌ হানি সিঙে আহোঁতে বোলে একেলগে গুচি আহিব। আচ্ছা মুঠতে এতিয়া মই যি দেখিলো নিজৰ সন্তান নাথাকিলে যে একো কাম নাই দেই। লাগিলে তুমি 100টা মানেই তুলি নোলোৱা কিয়। ইমান দিন তাক মই খোৱালো বোৱালো লগত হোৱালো সেয়া বাপেকক লগ পাই টোপোলা বান্ধি গুচি গ'লগে নহয়। ঐ ধনিয়াম নাকানিবি ৰে। সি কৈছে নহয় আকৌ আহিম বুলি। সি আকৌ কাম বেক কৰিব। ঐ ঘটিটো কাম বেক কৰিব বাপেক মাকক লগ পোৱা পাছত। এতিয়া সি ঘৰ পোৱাগে পাছত বাপেক মাকে পুৰা পাঠ তাক পঢ়াই পেলাব নহয়। তেতিয়া যে সি নিচেকে নকৰে কাম বেক। ঐ কৰিব ৰে কৰিব লগতেতো পয়া লগাও গৈছে নহয়। ওলোৱাহিয়ে নাইচোন আজি নাযায় চাগে কাইলৈ যাব। নাই নাই দেউতা আজিয়ে যাব কালি আমি তেহেঁতৰ ঘৰলৈ গৈছিলো তেতিয়া আজি যাম বুলি কৈছে আকৌ। এই ধুনাম কাইদেউ যে মানুহজন বেলেগ অকলশৰীয়া হৈ গ'ল দেই। আগতে তেহেঁতৰ দুইটাকে লাখুটি কোবাই কোবাই লগত লৈ ফুৰে। আকৌ কিবা সি ইয়ালৈ আহিব নহয় আমাক যে আহিম বুলি কৈছে। সেইটো সময়তে গম পোৱা যাব আৰু আকৌ আহে নে নাহে। মাক বাপেকে আকৌ ইয়ালৈ আহিবলৈ দিয়ে নে নিদিয়ে। পয়া লগা হানি সিঙৰ ঘৰলৈ তয়ো যাও নেকি। ময়ো যাওঁ ই অকলে ঘৰলৈ যাবলৈ ভয় কৰিছে। হেৰি নহয় ঘৰটো পিছে আপোনাৰ কোন জেগাত আছিল। এই মোৰ ঘৰ ইটানগৰ বাইপাছটোৰ ওচৰত সেইফালে গৈছে কেতিয়াবা। নাই সেইফালে নাই যোৱা নহয়। সেইডোখৰতে আৰু ঘৰটো একদম বাইপাছটোৰ ওচৰতে। আচ্ছা ঐ হানি সিং ইয়ালৈ পিছে আকৌ কেতিয়া আহিবি। আহিম আৰু আস্তে ধীৰে। আৰু এতিয়াতো ভাই গৰম বন্ধ এইবাৰ এতিয়া গৰম বন্ধত গৈ পুৰা ঘৰত এনজয় কৰিম খাম বম পুৰা নাচিম ফুৰিম এনজয় কৰিম পুৰা বঢ়িয়াছে। বাৰু তেতিয়াহ'লে গৈ থাকো দেই থাকক। জগ গৈ থাকক। গাইজ বাই বাই গৈ থাকো দেই। বাই যা সোনকালে আহিবি। এতিয়া গ'লগে আকৌ ইয়ালৈ কেতিয়া আহে নে নাহে। অহাটো আহিব লগত পয়া লগাও গৈছে নহয় কিবা।